হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আছে। চ' আছাম পুলিচ ফিজিকেল টেষ্ট প্ৰায়খিনি শেষ হৈ গৈছে আৰু প্ৰায়খিনি ল'ৰা ছোৱালীয়ে ভাল ভাল নাম্বাৰ লৈ পাছ কৰিছে আৰু এতিয়া বৰ্তমান ৰিটেন এক্সামৰ কাৰণে পঢ়িব লাগে। চ' কিছুমান ল'ৰা ছোৱালীয়ে কি কৰিছে, ইউটিউবত যাব, জিকে চাৰ্চ কৰিব, তাৰপিছত এগাল ভিডিঅ' আহিব, তাৰে ইয়াৰ আধা চাব, তাৰ আধা চাব, ইয়াৰ আধা তাৰ আধা, তেনেকৈ কৰি কৰি মানে বহীত লিখি লিখি নিজকে দিনটো ব'ৰ কৰি দিব আৰু দিনটো তেনেকৈ হৈ যাব, এটাও কুৱেশ্যন মুখস্থ নহ'ব। চ' সেইকাৰণে আপোনালোকৰ কাৰণে স্ক্ৰীনত দেখিবলৈ পাইছে কেইটামান টপিক লৈ আহিছোঁ জিকে। চ' এইখিনি টপিক আপোনালোকে চালেই হ'ল। আপোনালোকে কি কৰি আছে, জিকে ভিডিঅ' মানে বহীত লিখি লিখি মুখস্থ কৰিছে, তেনেকুৱা লিখি লিখি মুখস্থ কৰিলে আপোনালোকৰ মনত নাথাকিব। এই টপিক মতে পঢ়িব লাগে। এটা এটা টপিক আপোনালোকে যেনে স্কুলত টিচাৰে কেনে ধৰণৰ আপোনালোকক এটা ছাবজেক্টৰ মানে টপিকবোৰ থাকে, টপিকবোৰ কেনেকৈ বুজাই দিয়ে, সেই তেনেকৈ বুজিব লাগে, না কি তাৰ কুৱেশ্যন লিখি 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 মুখস্থ কৰিব লাগে। তেনেকুৱা লিখি লিখি কুৱেশ্যন মুখস্থ কৰিলে আপোনালোকৰ কেইটা মনত থাকিব? নাথাকিবই। আজি ভূগোলৰ 10টা কুৱেশ্যন, জিকে মানে পলিটিকেল, জিঅ'গ্ৰাফী, ইকনমিক্সৰ তেনেকৈ যদি লিখি লিখি মুখস্থ কৰোঁ তেনে মনত নাথাকিব। সেই টপিকবোৰ বুজিব লাগে। মানে বুজিলে কি হয়, আপোনাৰ মনত থাকি যাব। যদি আপোনালোকে মানে কুৱেশ্যন লিখি মুখস্থ কৰে তেন্তে আজি মুখস্থ 10টা কৰিব, কিন্তু কালি পাহৰি যাব। সেইকাৰণে কৈছোঁ, এই যিবিলাক জিকে আছে সেইবিলাক অকল টপিকবোৰ বুজিব লাগে, বুজি কিনে পঢ়িব লাগে। চ' আজিৰ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ, জয় ভাৰত।